নমস্কাৰ স্বাগতম জনাইছো মোৰ ইজি কিচেনলৈ মাংস বনোৱা বুলি ক'লে অকনমান টানেই লাগে নহয় নে মাংসৰ এটা একদম সহজভাৱে কম সময়তে হোৱা সুন্দৰ ৰেচিপি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এনেকৈ বনাব কেনেকুৱা হৈছে কমেন্টত জনাব ঘৰতে থাকিব সুৰক্ষিত থাকিব নতুন নতুন ভিডিঅ'ৰ বাবেও কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব যিসকলে চেনেলটো নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তে আহকচোন আমি টেষ্টি মাংস ৰেচিপি বনাও চিকেন লৈছো মই আধা কেজি ভালদৰে ধুই ফুটা খৰাহি এটাত থৈ ইয়াৰ পানীটো জুৱাই লৈছো ইয়াত এতিয়া মই মছলা দিম হালধি গুৰি লৈছো আধা চামুচ জলকীয়া গুৰি প্ৰায় 1.5 চামুচ আদা নহৰু পিছা 1 চামুচ নিমখ আন্দাজ কৰি দিম নেমুৰ ৰস লৈছো 1 চামুচ গোটেই মছলাখিনি মই মাংসত দি ভালদৰে সানি লম এটা পিয়াজ মই অলপ ৰঙচুৱাকৈ ভাজি লৈছিলো হেতু ইয়াতে দিম দি লৈ গোটেইখিনি আকৌ মিলাই পেলাই আধা ঘণ্টাৰ বাবে এখিনি ৰাখি দিম 20 মিনিট আধা ঘণ্টাৰ বাবে যদি ৰাখে তেতিয়া হলে ৰুম টেম্পাৰেচাৰ নৰমাল ভাৱে ৰাখিলেই হ'ল আৰু যদি গোটেই ৰাতিৰ বাবে ৰাখিব লগা হয় তেতিয়া হলে ফ্ৰিজত ৰাখিব লাগিব মাংসখিনি সাইড কৰি থৈ মই এতিয়া পিছৰ কামখিনি কৰো ইয়াত মই বিলাহী লৈছো 3টা পিয়াজ লৈছো 2টা বিলাহী কিটা মই পেষ্ট বনাই লম আৰু পিয়াজ দুটা মিহি মিহিকে কাটি লম গেছত মই হাই ফ্লেমত এখন কেৰাহী পাতি দিছো ইয়াত সৰু কাপৰ আধা কাপৰ সমান মই তেল দিলো তেলখিনিও ইয়া গৰম হৈ গৈছে ইয়াত মই কাটি লোৱা পিয়াজ দুটা দি দিম পিয়াজখিনি ৰঙচুৱা হলেকে মই এতিয়া ভাজিম গেছটো হাই ফ্লেমত দি বা মিডিয়াম ফ্লেমত দি ভজাটো নিজৰ কথা হাই ফ্লেমত দিলে সোনকালে হ'ব মিডিয়ামত দিলে অকমান টাইম ল'ব আপোনাৰ যেনেকে সুবিধা হয় তেনেকে ভাজিলেই হ'ল খালি পিয়াজখিনি ৰঙচুৱা হ'ব লাগে এয়া মোৰ পিয়াজ ৰঙচুৱা হৈ গ'ল কালাৰটো চাওক এতিয়া ইয়াত মই বিলাহীৰ পেষ্টটো দি দিম বিলাহী আৰু পিয়াজৰ জোখত মই ইয়াত নিমখ দিছো বিলাহীৰ পানী শুকুৱালৈকে মই এখিনি ভাজিম বিলাহীখিনি মই পেষ্ট কৰোতে পানী দিয়া নাছিলো যদি লোকেল বিলাহী হয় তেতিয়া হলে ভিতৰৰ গুটিটো গুছাই ল'ব নহলে টেঙা টেঙা ভাবটো বেছি হ'ব মই এটো হাইব্ৰিড হয় মই গুছুৱা নাইকিয়া আৰু পানীও ব্যৱহাৰ কৰা নাই বিলাহীৰ নিজৰ পানীতেই পেষ্টটো বনাইছো হাই ফ্লেমত দিয়ে মই ভাজিছো বিলাহীটো পানী শুকাবৰ সময়ত সঘনে লৰাই আছো যেহেতু হাই ফ্লেমত আছে এয়া দেখিছে বিলাহীৰ পানী শুকাই তেলটো সেপাৰেট হৈ গৈছে এতিয়া ইয়াত মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই ঢাকন মাৰি মই 5 মিনিট সময় সিজিবলৈ দিম এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো পাঁচ মিনিট হৈ গৈছে কালাৰটো চাওক কেনেকুৱা ধুনীয়া হৈছে এতিয়া ইয়াত মই জিৰা গুৰি চাহখোৱা চামুচৰ আধা চামুচ জালুকৰ গুৰি 4/1 চামুচ আৰু ধনিয়া গুৰি দিম চাহখোৱা চামুচৰ ভৰাই 1 চামুচ যদি আপোনালোকে বিচাৰে তেতিয়া হলে ইলাচি দালচেনি অকমান দিব পাৰে আমাৰ ঘৰত অকমান বেয়া পায় মই হেকাৰণে দিয়া নাই ভালদৰে লৰাই ঢাকন মাৰি আকৌ মই এখিনি 10 মিনিট সিজিবলৈ দিম সিজিও যাব আৰু মছলাৰ গোন্ধটো ভালদৰে ওলাই যাব গ্ৰেভিটো কিমান হিচাপত ৰাখে হেতু আপোনালোকে নিজে চাই ল'ব যদি অকণমান বেছি ৰাখে তেতিয়া হলে 1 কাপ মান পানী দিব মই আধা কাপতকৈ অকণমান কম পানী দিলো দেখাবলৈ নহলে বেয়া নাপাব এইখিনি মই 10 মিনিট ঢাকন মাৰি সিজিবলৈ দিও পানীটো কমাই দিয়াৰ বাবে মই গেছৰ ফ্লেমটো একদম কমাই দিছো যদি আপোনালোকে 1 কাপ মান পানী দিয়ে তেতিয়া হলে মিডিয়াম ফ্লেমত দিব
দেখিলে কিমান সহজকৈ মাংসৰ কাৰী আমাৰ হৈ গৈছে। আপোনালোকেও এনেকৈ বনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, বন্ধুবৰ্গৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব